হেল্ল' ভিউৱাৰ্ছসকল, আজি দুবৰি ধাৰাবাহিকখন চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব, কিয়নো যোৱাটো খণ্ডত দেখিবলৈ পাইছিল যে দুবৰিয়ে পুলিচ অফিচাৰজনৰ লগত নয়না সুস্থ হৈ উঠা কথাবোৰ আলোচনা কৰে আৰু আনফালে ৰিয়া মাকে ৰিয়া পাৰ্থৰ লগত বিয়া কথা কি ভাবিছে সুধি থাকে আৰু ৰিয়াই মাকক ভালকৈ একো ক'ব নোৱাৰে আৰু মাকে ৰিয়াক কথাবোৰ বুজাই কয় আৰু আনফালে দুবৰিয়ে নয়নাক পুলিচ অফিচাৰজনৰ কথা কয় আৰু নয়নাক লগ ধৰাৰ কথা কয়। দুবৰিয়ে নয়নাক পুলিচ অফিচাৰজনৰ লগত কথা পতাই দিয়ে আৰু আনফালে পাৰ্থৰ ভনীয়েকে পাৰ্থৰ বিয়া কথা কি চিন্তা কৰিছা বুলি খুৰাকক সোধে আৰু আনফালে পুলিচ অফিচাৰজনে নয়নাৰ লগত কথা পাতে আৰু নয়নাই মানুহ দেখিলে ভয় লাগে বুলি কয় আৰু পুলিচ অফিচাৰজন আকৌ ঘৰলৈ অহা কথা সোধে আৰু পুলিচ অফিচাৰজনে আকৌ আহিম বুলি কয়। আনফালে ৰিয়াই পাৰ্থলৈ ফোন কৰি থাকে আৰু কথা পাতি থাকোঁতে পাৰ্থৰ খুৰাকে কথাবোৰ শুনি পাৰ্থৰ ওচৰলৈ আৰু পাৰ্থই কথাবোৰ লুকুৱাই ৰাখিব বিচাৰে, কিন্তু ৰিয়াই পাৰ্থলৈ ফোন কৰি থাকে আৰু খুৰাকে কথা পাতে আৰু পাৰ্থই খুৰাকৰ পৰা ফোন লৈ ৰিয়াৰ লগত পাছত কথা পাতিম বুলি কয় আৰু খুৰাকে ৰিয়াক ঘৰলৈ মাতে। আনফালে দুবৰিয়ে মামীয়েকৰ আগত ভায়েকৰ কথা সোধে আৰু দুবৰিয়ে পুলিচ অফিচাৰজন ঘৰলৈ আহিছিল বুলি কয় আৰু নয়নাই পুলিচ অফিচাৰজনৰ লগত কথা পাতি অলপ সাহস পাইছে বুলি কয় আৰু মামীয়েকে পুলিচ অফিচাৰজনৰ লগত মামীয়েক আৰু দুবৰিয়ে কথা পাতে। আনফালে দুবৰিৰ মাকে পাকঘৰত চাহ কৰি থাকোঁতে দুবৰিয়ে মাকক মামীয়েকে সজাই তুলিছে বুলি কয়। আনফালে পাৰ্থৰ খুৰাকে ৰিয়া মাকক লগ ধৰিবলৈ যায় আৰু খুৰাকে ৰিয়াহঁতক খাবলৈ মতা কথা পাৰ্থক কয়। বন্ধুসকল, আজিৰ খণ্ডত দেখিবলৈ পাব যে দুবৰিৰ দেউতাক অফিচৰ পৰা আহিব আৰু মাকে ঘৰৰ কথাবোৰ ক'ব আৰু আনফালে পাৰ্থৰ খুৰাক আৰু ভনীয়েকে কথা পাতি আৰু পাৰ্থৰ খুৰাকৰ ঘৰত ৰিয়া ভাত খাবলৈ আহিব। বন্ধুসকল, আজি খণ্ডটো বহুত বেছি ভাল লাগিব। আজি ভিডিঅ'টি যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।